हेलो बंधुসকল प्रिन्स मिडिया लड़ा सामत आज आम आपलोक देखा जलसा समष्टिर गुरियादाप शिमलाबाड़ी हेमन्तवर्ती एलाकात जी पंचायत आछे ताते घागुआ नदीत जी जोवाकाली ईद उदযাপन सम्पर्के आत्मीयर घरत आहि एजनी मरियम नाমৰ एजन छोৱালী जे घागुआ नदीत साँतुरिब जाय डुबि गैसे ताक उद्धार কৰিবলৈ আজি लक्षीपुर आरक्षी थानार पुलिसर सहयोगत SDRF उद्धारकारी संस्था इतिमध्ये आहि उपस्थित होइसे उद्धार अभियान अब्याहत राखिसे उद्धार अभियान चलि आछे आपनालोকক आमी गोटेই परिवेशটো आमी देखाम आमार केमेरात लगत थाকক आहक आमी देखाइ आछू हाजार हाजार जनतार ভিৰ एकत्रित होइसे आमी सामग्रिक परिवेश आपनालोকক देखाइ आछू आमार प्रिन्स मिडिया लड़ा साমৰ केमेरात नामনি आसाমৰ মানুহৰ কেনেকুৱা दुर्भाग्यजनक परिवेशৰ মাজত बसबास কৰি আছে চাওক এবাৰ আমাৰ এই কেমেৰাত দেখাই আছো অতি দুৰ্ভাগ্যজনকভাৱে এটা সৰু 13 বছৰীয়া এজনী কিশোৰী পানীত যে ডুবি গৈছিল যোৱাকালি আপোনালোকে জলাশয়ৰ পৰা কাপোৰটো আপোনালোকে দেখা পাইছে যে আমাৰ প্ৰিন্স মিডিয়া লৰা সামত আমি দেখাবলৈ যত্ন কৰিম আহক আমাৰ লগত বন্ধুসকল আমাৰ লগত যুৱ নেতা ওসমান গনি ডাঙৰীয়া আমাৰ জলসা সমষ্টিতে আছে তাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দাদা আসলতে কি ক'ব ইতিমধ্যে লক্ষীপুৰ আৰক্ষী থানাৰ নেতৃত্বত ধুমাৰঘাট আৰক্ষী চকীৰ SI নিৰঞ্জন চন্দ্ৰ ৰাভাৰ নেতৃত্বত উদ্ধাৰকাৰী সংস্থা আহি উপস্থিত হৈছে চৰকাৰৰ পৰা কেনেকুৱা সহযোগ আগবঢ়াইছে আপোনালোকে নিশ্চয় আপোনালোকে দেখা পাইছে কালি এইটো এটা মৰ্মান্তিক ঘটনা আমিও বহুত দুখ পাইছোঁ কাৰণ এটা কণমানি শিশু কালি এনেকা দুৰ্ঘটনা এনেকা হৈছে আজিলৈকে এই আমি তাক উদ্ধাৰ কৰিব পৰা নাই গতিকে আমাৰ চৰকাৰী যি বিভাগ আছে সকলো বিভাগে ইতিমধ্যে আমাৰ মাজে কালিও আহিছিল আজিও সব সহায় সহযোগ কৰিছে SDRFৰ নৌকা আহি পাইছে আমাৰ ধুমাৰঘাটৰ থানাৰ OC ডাঙৰীয়া তেখেত আহি পাইছে লক্ষীপুৰ থানাৰ OC পেগু ডাঙৰীয়া লগে লগে ই কৰি আছে কি কয় সহায় সহযোগ কৰি আছে আৰু আপোনালোকে দেখা পাইছে যে ডুবাৰো তেখেতো কাম অলৰেডি চলাই আছে আৰু মই এইখিনিতে আহ্বান জনাইছোঁ ইয়াতে নদীৰ পাৰত যিমান ৰাইজ আছে আপোনালোকে মই অনুৰোধ কৰিছোঁ আপোনালোকে ইয়াৰ পৰা আপোনালোকে অলপ আঁতৰি যাব লাগে নহ'লে বাইচান্স আকৌ ইয়াতে পাৰ ভাঙি আকৌ পৰি দুৰ্ঘটনা এটা হৈ যাব পাৰে গতিকে সকলোকে আহ্বান জনাইছোঁ সকলোকে যাতে অলপ এই পাৰৰ পৰা অলপ দূৰত থাকে যোৱা ৰাতিপুৱা 1 ঘণ্টাৰ বেছি উদ্ধাৰ অভিযান চলিছে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই সম্ভাৱনা কেনেকুৱা সম্ভাৱনা আমি আশা কৰিছোঁ কি কয় ডেড বডি বা যদি ওপৰৱালা নাজানো আল্লাহ কি কৰে হয়তো কোনো পাৰত যায় যদি জীৱিত আছে জীৱিত যদি আছে আমি আল্লাহৰ ওচৰত দোৱা কৰি থাকোঁ জীৱিত অৱস্থায় পাওক যদি তাৰ পিছতো কিবা অঘটন হৈ থাকে আমাৰ আপোনালোকে দেখা পাইছে SDRF এই আমাৰ চাৰ্কেল অফিচাৰ ডাঙৰীয়া পঠাই দিছে আৰু আমাৰ আৰক্ষী বিভাগ পূৰ্ণ সহায় সহযোগিতা কৰি আছে আৰু ৰাইজেও আপোনালোকে সহযোগিতা কৰক গতিকে আমি আশা কৰিছোঁ যে উদ্ধাৰ হ'ব লাগে আৰু উদ্ধাৰ আমি কৰিম বুলি আমি আশা ৰাখিছোঁ কনফিডেন্স আছে কি কনফিডেন্স পুৰা আছে কাৰণ আমাৰ চৰকাৰী যিমান বিভাগ আছে সকলোৱে কাম কৰি আছে আপোনালোকে নিজে দেখা পাইছে আপোনালোকে নিজেই দেখি আছে SDRFৰ মানুহ নিজে সব কাম চলাই আছে ধন্যবাদ আপোনাক দিছোঁ চৰকাৰৰ ফালৰ পৰা উদ্ধাৰ অভিযান যথেষ্ট ৰাখিছে সেইকাৰণে আপোনাক ধন্যবাদ দিছোঁ আমি প্ৰিন্স মিডিয়া লৰা সংযোগে আমাৰ যুৱ নেতা ওসমান গনি ডাঙৰীয়াৰ আমি ইতিমধ্যে সাক্ষাৎকাৰ লৈছোঁ তেওঁ কৈছে যে উদ্ধাৰ কনফিডেন্স কৰিছে যে উদ্ধাৰ হ'বই আৰু কি প্ৰয়োজন সাপেক্ষে আৰু উদ্ধাৰকাৰী আহিব পাৰে নেকি নিশ্চয় আহিব চলিব আমি সম্পূৰ্ণ সহায় সহযোগিতা আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ হেমাই নহয় যিমান পাৰোঁ আমি একদম আমি লাগিলে আৰু ওপৰফালে যাম কোনো অসুবিধা নাই সকলো ধৰণৰ সহায় সহযোগিতা আমাৰ ফালৰ পৰা পাব ৰাইজেও সহায় সহযোগিতা কৰিব লাগে আৰু ৰাইজে অলৰেডি সহায় সহযোগিতা কৰি আছে ধন্যবাদ দিছোঁ যুৱ নেতাক পৰৱৰ্তী সময়ত আমি দেখাই থাকিম উদ্ধাৰ সময়লৈকে আমাৰ মিডিয়াৰ দেখাই থাকিব যেতিয়ালৈকে উদ্ধাৰ নহ'ব তেতিয়ালৈকে আমাৰ ইয়াত স্থানীয় SDRF আৰু উদ্ধাৰকাৰীসকলে উদ্ধাৰ কৰি থাকে বুলি তেওঁ আশ্বাস দিছে আমি পৰৱৰ্তীলৈকে চাই থাকিম ধন্যবাদ